সপোনতে আহি বাৰে বাৰে তুমি আমনি কৰাহি দুচকুতে তুমি তোমাৰে হাঁহি ৰিঙিয়াই তোমাতে আজি হোৱা না তুমি মোৰ নাযাবা তৰি দূৰ মই তোমাৰ তুমি মোৰ মই তোমাৰ তুমি মোৰ মই তোমাৰ তুমি মোৰ বৰষাবা মেম মেম বুলি মাতিবা মোক অ'কে বৰষা মেম এই ফাইলটো এবাৰ চেক কৰিলে মই নথৈ আনন্দিত হ'ম আকৌ আজি কি হ'ল ফাইলটো মই ছাবমিট কৰিবলৈ লৈ গৈ ঘূৰাই আনিছোঁ পেজবোৰ আগৰ দৰে আছেনে এবাৰ চেক কৰি দিয়ক নহ'লে এইবোৰ পিছত বৰ খেলি মেলি হয় অহ দিয়া চাচোন কি হ'ল পিছে প্লেনিঙে কিবা কাম দিছে নেকি কি প্লেনিং তুমি যে ময়ূৰী মেমৰ লগত লগ লাগি বৈশালীক অফিচৰ পৰা খেদিবলৈ বিচাৰিছা আইডিয়াটো কিন্তু তোমাৰে আছিলে কিন্তু মোৰে সন্দেহ কৰা নাই আৰু বহুত সোনকালে কামটো হ'ব তুমি চাই থাকা এইটোৱে যদি কাম দিয়া নাই মোৰ ওচৰত আৰু এটা প্লেনিং আছে প্লেনিং কি পল্লৱ পল্লৱ মানে পল্লৱৰ লগতো তোমাৰ ভালেই ৰিলেশ্যন চি তুমি এইবিলাক কি কথা কৈছা হে পল্লৱ জানো দিয়া তুমি তাক বৈশালীক ডিষ্টাৰ্ব কৰিবলৈ লগাই দিয়াগৈ কিন্তু তেতিয়া কি হ'ব কামত বেছি ডিষ্টাৰ্ব পাই থাকিলে তাই কামত মনে নবহিব আৰু অফিচত ভালকৈ কাম নকৰিলে তাইক অফিচৰ পৰা খেদিও দিব পাৰে হয় দেখোন কিন্তু পল্লৱে কামটো কৰিব জানো কিয় নকৰিব তুমি কেৱল তাক অলপ মৰমত ক'লেই হ'ল মৰম আৰু পল্লৱক মানে এক্টিং দেউতা মায়ে ফোন কৰিছিল দেউতা আহিছিল বোলে গ'লগৈ এনেকৈ মোক মাত নিদিয়াকৈ তেনেকৈ গ'ল যে বোৱাৰী মানুহ মৰিলে যে আত্মীয় স্বজনে ফল মূল দিবলৈ আহে ঠিক তেনেকৈ তোমাৰ দেউতাৰে আমাক ফল মূল দিবলৈ আহিছিল কিয় কিয় বাৰু বোৱাৰী তেওঁ আমাক এনেদৰে জ্বলাই আছে কিয় মানুহৰ ইমান বিপদতো তোমাৰ দেউতাৰে কেনেকৈ এনেকৈ ৰং চাই আছে দাদা ভালনে আছো আৰু আপোনালোকে কথা পাতকচোন খবৰ এটা ল'বলৈ আহিম বুলি মিলাবই পৰা নাছিলোঁ দাদা বেয়া নাপাব হ'লেও বাৰু ভূমিকাই এইটো কাম কৰিব নালাগিছিল কৈ ল'ৰা কিবা খবৰ পাইছেনে চিনাকি ওলাল নেকি চাওক মোৰ গাটো সিমান ভাল নহয় মই অলপ আৰাম কৰিম কিনো কথা কয় হে দাদা আমি অহাৰ লগে লগে আপোনাৰ বেমাৰীওক দিলেই নে আমি খবৰ ল'বলৈ অহা কাৰণে বেয়াই পাইছে হ'বলা ছোৱালীয়ে নাক কাণ কটা কাম কৰিলেই এতিয়া মুখ লুকুৱাই লাভ নাই
হৈয়ে গ'ল হ'ব লগাবোৰ। চোৱা, মই মোৰ ছোৱালীক ইতিমধ্যে মৃত ঘোষণা কৰিছোঁ আৰু এনেকুৱা কিছুমান বেবেৰিবান কথা লৈ মোৰ ঘৰলৈ নাহিলে মই বেছি ভাল পাম। প্ৰথমতে সকলোৱে তাই পানী খোৱা ঘাটত ভৰিও নথওঁহেন ৰূপ এটা দেখুৱায়, পিছত গৈ একেখন পাততেই চেলেকা চেলেকি। ব'ল ৰীণা, গোটেইখন একেবাৰে নীতি নিয়ম পৰম্পৰাই ৰজনজনাই দিছে। ব'ল ৰীণা, আহা 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 ব'লা। বাইদেউহঁত গ'ল নেকি? অঁ, গ'ল। এইজনীয়ে মানে মোক ৰাইজৰ চৰ লাট খুৱাইহে এৰিব। এতিয়া গম পাইছেনে দেউতা, মোৰ মা দেউতাই কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল? মে আই কাম ইন? আহা, বহা। মোক মাতিছিল? ভালে আছা? তুমি চৰি, আপুনি ভালে আছে? আছিলোঁ, বাট এতিয়া নাই। কিয়? তুমি জানো ভাবা মোৰ কথা? এতিয়াও তুমি মোৰ কথা ভাবা নেকি? যিবোৰ কাম কৰি আছা তুমি মোৰ লগত, তাৰ পাছত আৰু মই নতুনকৈ কি ভাবিব লাগে? মই ঠিক বুজা নাই, কি কৰিলোঁ মই? তোমাৰ যদি ৰিভেঞ্জ ল'বলৈ ইমান ইচ্ছাই আছে, তেনেহ'লে ইমান বছৰৰ পৰা কিয় ৰৈ আছিলা? হা, কি উদ্দেশ্য আছে তোমাৰ এইবোৰ কৰাত? তুমি এইবোৰ কি কৈ আছা প্ৰদ্যুৎ? কিয় তোমাৰ ওপৰত মই ৰিভেঞ্জ ল'ম? সেয়া তুমিহে জানা। তোমাৰ ছোৱালীৰ লগত লগ হৈ তুমি মোক জীয়াই জীয়াই মাৰিছা। মই সকলো শেষ কৰি যোৱাৰ পাছত তুমি আকৌ এইবোৰ কিয় আৰম্ভ কৰিছা? মই একো বুজা নাই তুমি কি কৈ আছা, আৰু মই একো কৰা নাই তোমাৰ লগত। তোমাৰ কিবা ভুল হৈছে। তোমাৰ ছোৱালীয়ে মোক ব্লেকমেইল কৰি মোৰ পৰা টকা লৈছে। এইবোৰ কি তুমি নাজানা? এয়া মিছা। তাই তোমাৰ কথা একোৱেই নাজানে। তাই এইটোও নাজানে যে তাইৰ দেউতাক জীয়াই আছে নে মৃত্যু হৈছে। তাই একো গমেই নাপায়। মই আজিলৈকে তাইৰ আগত একো কথা কোৱাই নাই। তেনে ক্ষেত্ৰত এইটো বদনাম দিলে মই কিয় মানি ল'ম? যদি তুমি বিশ্বাস কৰা নাই, মই তাইৰ লগত তোমাক কথা পতাই দিম। ইমান দিনে লুকুৱাই ৰখা কথাবিলাক মুকলি কৰি দিম। কি সঁচা কি মিছা তাইও জানক, আৰু তুমিও জানি লোৱা। ঠিক আছে, মাতা তোমাৰ ছোৱালীক ইয়ালৈ। এইবোৰ কথা ইয়াত পাতিবা? মই নিবিচাৰোঁ ইয়াত পাতিবলৈ। কিন্তু ৰাণীয়ে ইয়ালৈ আহিয়ে মোৰ পৰা টকা লৈ গৈ থাকে। হেল্ল', মাজনী তুমি ক'ত আছা? ঠিক আছে, মই তোমাক কলেজৰ ওচৰত গৈ লগ কৰি আছোঁ, তাতে থাকা। ৰাণীও আছে নহয় লগত? ঠিক আছে। ৰাণীও আছে ন? মানে গম পাবা সকলো। ওলোৱা মোৰ লগত। হেল্ল', কি হ'ল এনেকৈ ফোন কৰিলি যে? কিবা কথা আছিলে নি? ঐ মন, তই এবাৰ পৰীৰ লগত কথা পাত না। কি? অঁ, মই হাজাৰ বুজাই দেখোন নিজক মনাই ল'ব পৰা নাই। মই কি কথা পাতিব লাগে সেইটো ক। খবৰ লচোন এবাৰ তাইৰ। তাই এতিয়া কি ভাবে কথাবোৰ? তাই জীৱনত নতুন কোনোবা আহিল নে অকলে আছে? তাৰমানে যদি সকলো ঠিকেই থাকে তই আকৌ ৰিলেশ্যনশ্বিপত আহিবি, আৰু তাৰপিছত সেই আগৰ দৰে কাজিয়া হ'ব, ব্ৰেকআপ হ'ব, আৰু বা কি দেখোঁ। তেনেকুৱা একো নহয়। তই মাত্ৰ এবাৰ কথা পাতচোন।
যদি আন কোনোবা আছে তাইৰ জীৱনত তেন্তে আৰু মই তাইক বেকাকেও চকু নিদিওঁ কি হ'ল ৰাগিনী কামৰ মাজত ইমান হাঁহি উঠিবলগীয়া কি হ'ল গম পাবা ৰ'বা এইবাৰৰ পিছৰ পৰা কোন খেদা খাই ঠিক নাই কি কোন খেদা খাই মানে বৈশালী বৰষা নহ'লে পল্লৱ আৰু ইহঁত কোনো নহ'লে ৰাগিনীয়ে টোপোলা বান্ধিব লাগিব তুমি আকৌ কিয় এইখন যুদ্ধৰ প্লেনিং আকৌ মোৰ খেলি মেলি হ'লে মই ধৰাত পৰাটো ফাইনেল কিয় লাগি থাকিব লাগে বাৰু সিহঁতৰ লগত এই দুজনীয়ে অফিচটোত কম আছিল নে এতিয়া পল্লৱেও আহি সিহঁতৰ লগত যোগ দিলেহি আৰু কি হ'ল সিহঁতৰ মাজত একো কৰা নাই বৈশালীক বৰষাই খেদিবলৈ বিচাৰিছে তাতে মই নতুন প্লেন এটা এড কৰি দিছোঁ কি প্লেন বৰষাই বৈশালীক পল্লৱৰ হতুৱাই ইৰিটেট কৰাব আৰু বৈশালীয়ে তাৰপিছত অফিচেৰে গুচি যাব সেইটো কি তোমাৰ প্লেনিং কাম নাই আৰু এই দুজনী হৈছে কি মানে এজনীয়ে সিজনীক খেদিব সিজনী ইজনীক খেদিব মানুহেনে কুকুৰ মেকুৰী একো ধৰিব পৰা নাই যিয়ে নহওক যুদ্ধ চাই ৰং লৈ থাকিলে হ'ল ইমান মূৰ ঘুমাই থাকি কি লাভ আমি কোনেও সিহঁতৰ মাজত নোসোমাওঁ তুমিহে কৈছা নাই এনেই ধেমালিকে কৰিছোঁ নকৰিবা ক'ত কেতিয়া বিপদত পৰিবা তাৰ কোনো ঠিক নাই বাৰু মই আজি ময়ূৰী ঘৰলৈ এপাক যাম বুলি ভাবিছোঁ তুমি যাবা নেকি যাব পাৰি সেইদিনা তোমাৰ আৰু ছাৰৰ লগত যোৱাৰ পৰা খবৰে লোৱা হোৱা নাই ময়ো মানুহবোৰৰ যে কি হ'ল এনেকৈ নাই বুলি কওঁতে মানুহ এজনী নোহোৱা হৈ গ'ল মই সন্দেহ এটা কৰিছোঁ কি গুৱাহাটীখন প্ৰকাণ্ড ঠাই হ'লেও ময়ূৰীহঁতৰ ফেমিলিয়ে গোটেইখন বিচাৰিছে কিন্তু ক'তোৱে পোৱা নাই কিডনেপ কৰিলেও কোনোবাই হয়তো টকাৰ কাৰণে কৰিব বা বস্তু দাবী কৰিব কিন্তু তেনেকুৱাটো একো হোৱা নাই কিজানি মাক কোনোবা আলহী ঘৰতে আছে য'ত হয়তো খবৰ ল'ব লাগে বুলিও সিহঁতি ভবা নাই সেয়া হ'লে বাৰু কথা নাই কিবা কাৰণত যদি কিবা নহ'বলগীয়া অৱস্থা হয় তেওঁৰ লগত মানে অপৰাধীবোৰ চাৰিওফালে কাৰ মন কেতিয়া সলনি হয় কোনেও নাজানে আৰু কিমান সময় অলপ ৰ না মায়ে নিজে ফোন কৰিয়ে ৰখিব কৈছে আৰু অলপ ৰখি দিওঁ